guys, welcome back to my channel Anusmita YT Creation. মই আগতে ভিডিঅ'ত কৈছিলো যে মোৰ অসুখ হৈ থকা কাৰণে মই ভিডিঅ' দিয়া নাছিলো। মোৰ কি অসুখ হৈছে এতিয়া মই আপোনালোকক কম। মোৰ সাইনাস আৰু এলাৰ্জিৰ প্ৰবলেম আছে, যেটো মোৰ 2 বছৰৰ পৰাই মোৰ হৈ আছে। মই বহুত ডক্টৰৰ তাত ঔষধ খাই আছো, কমি থাকে, কিন্তু ঔষধ এৰিলে আকৌ হয়। তাৰ কাৰণে এবাৰ মই নতুনকৈ ডক্টৰনী বাইদেউ এজনীৰ তাত চিকিৎসা কৰি আছো। আপোনালোককো এই বিষয়ে অকমান জানাও বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিলো। মই জানো মোৰ নিচিনাকৈ বহুতে এইটো অসুখত ভুগি থাকে, কাৰণ এইখিনি বয়সত যেহেতু কলেজ যোৱা হয়, গাড়ীত বতাহ লাগে, তাৰ কাৰণে এলাৰ্জি আৰু সাইনাসৰ প্ৰবলেম হয়। মই ভিডিঅ'টো এই কাৰণে বনাইছো যে মই আগতেও বহুত ডক্টৰৰ তাতে চিকিৎসা লৈছো, কিন্তু মই ভাল পোৱা নাছিলো। ভাল পাইছিলো, ঔষধখিনি খাই থকা সময়খিনিত মোৰ ভাল হৈ থাকে, আৰু ঔষধখিনি এৰিলে আকৌ হয়। তাৰ কাৰণে এইবাৰ মই বহুতকে সুধি চাই ENT বিভাগ বুলি নহয়, তেওঁৰ তাত মই চিকিৎসা লৈছো। কিন্তু তেওঁ মোক দুটা ঘৰতে মই নিজে কৰিব পৰা কামৰ বিষয়ে কৈছে, যেটো কৰিলে আমাৰ সাইনাস আৰু এলাৰ্জি দুয়োটাই কমি থাকিব। কাৰণ যদি আপুনিও তেনেকুৱা বেমাৰত ভুগি তেনেকুৱা কিছুমান চিকিৎসা লৈ আছে, তেন্তে আপুনিও জানে যে ডক্টৰে আপোনাকো কৈছে এইটো ঔষধ খাই থাকিলে কমি থাকিব আৰু পিছত আকৌ এৰিব। ইয়াৰ চিকিৎসা কৰি থাকিবই লাগিব, ই একদম কমি নাযায়। তেনেদৰে কৈছে, কিজানি আপোনাকো মোকো তেনেদৰে কৈছিল। তাৰ কাৰণে মই আকৌ ডক্টৰ সলনি কৰিব লগা হ'ল। এইবাৰ মই পাঠশালাতে চিকিৎসা কৰিছো, চৰকাৰী মেডিকেলৰ যেটো কাষেৰে ৰাস্তা গৈছে, তাত উপাসনা বুলি এখন ফাৰ্মাচী আছে, মানে চেম্বাৰ, বাইদেউ চেম্বাৰ হয়। এইবাৰ বাইদেউ এজনী তাত দেখাইছো। বাইদেউজনীৰ নামটো মই গোটেইখিনি নাজানো, তেওঁৰ নামটো মই ফুল মিনিংটো নাজানো, বাট মই EL দেৱী বুলিয়ে জানো। তেওঁ উপাসনা ফাৰ্মাচী বহে, তেওঁৰ সেইখন নিজা চেম্বাৰ হয়। তাত গ'লো, যোৱাৰ পাছত বাইদেউ ক'লে যে এইটো ঔষধ খালেতো কমি থাকিব, তাৰ পাছত আকৌ হয়। তাৰ কাৰণে নিজাববীয়াকৈ কিছুমান ব্যৱস্থা ল'ব লাগে। তেওঁ ক'লে যে অকমান কুহুমীয়া পানী লৈ তাত অকমান নিমখ দি আপুনি নাকটো ৱাছ কৰিব লাগিব, নোজ ৱাছ কৰিবলৈ কৈছে। প্ৰথম কেইদিন অকমান বেয়া লাগে, বাট পিছত নিজে নিজে যেতিয়া আপুনি কৰি থাকিব, আপোনাৰ সেইটো অভ্যাসত পৰিণত হ'ব। আৰু ছেকেণ্ড কৈছে এক্সাৰচাইজ কৰিবলৈ। যিহেতু আমি আমাৰ বাহিৰত গ'লে চৰ্দি লাগে কাৰণে আমি নাযাওঁ, বা মোৰ নিচিনা যিসকলে হৈ আছে তেওঁলোকে নাযায়, ঘৰৰ মানুহে যাব নিদিয়ে। কিন্তু তেনেকুৱা নহয়, আপুনি ৰাতিপুৱা অকণমান দেৰিকেতো উঠা যায়ে, দেৰিকে উঠি মুখত কাপোৰ বান্ধি মাস্কখন লগাই আপুনি অকণমান এক্সাৰচাইজ কৰিব, অলপ দৌৰিব, আহি ঘৰত ব্যায়াম কৰিব, আৰু আবেলি আন্ধাৰ হোৱাৰ আগে আগে আপুনি অকণমান দৌৰিব। তাৰ পাছত আহি ব্যায়াম কৰি আপুনি ঠাণ্ডা পাব নিদিব, একদম কাপোৰ চাপোৰ পিন্ধি ধুনীয়াকৈ, শৰ্ট কাপোৰ পিন্ধি নহয়, আপুনি যিখিনি গৰম কাপোৰ হয় সেইখিনি পিন্ধিয়ে আপুনি এইখিনি কাম কৰিব। বহু পৰিমাণে কমি থাকিব। ঔষধটো খোৱা শেষ হ'ব, চিকিৎসা আছে সেইখিনি খোৱা হোৱাৰ পাছত ঔষধখিনি যিখিনি দিছে সেইখিনি খোৱা হোৱাৰ পাছতো আপুনি এইখিনি কিন্তু ৰেগুলাৰ কৰিব লাগিব ইয়াৰ পাছতো, নহ'লে আপোনাৰ আকৌ হ'ব পাৰে। ময়ো বাইদেউৰ কথা শুনি, কাৰণ আগতে মই বহুত কষ্ট পাইছোঁ এই অসুখৰ পৰা। ৰাতি উশাহ ল'ব নোৱাৰি, নাকেৰে উশাহ ল'ব নোৱাৰি। কালি এই দুদিনমান মই কৰি আছোঁ একেৰাহে, ভালে পাইছোঁ বুলি ক'ব লাগিব। আৰু মোৰ 10 দিন পাছত টেষ্ট হ'ব এলাৰ্জিৰ, কিমান পৰিমাণৰ এলাৰ্জি কিমান হৈছে তাৰ। মই যদি আপোনালোকক দেখুৱাব পাৰোঁ, মই সেইটো ভিডিঅ' দেখুৱাম বাৰু চেম্বাৰতে গৈ। আৰু এতিয়া মই আপোনালোকক দেখাম, যিখিনি ক'লোঁ সেইখিনিতো মই কৰোঁ, সেইখিনি আপোনালোকক মই দেখাম। যেতিয়া মই ৰানিং কৰিবলৈ যাম তেতিয়া আপোনালোককো লৈ যাম। বেছি জোৰত দৌৰিব নালাগে, এইটো জাষ্ট লাহে লাহে আপোনাৰ শৰীৰৰ ঘাম ওলাব লাগিব, সেইখিনি
যিসকলে মোৰ নিচিনাকৈ এলাৰ্জি আৰু চাইনাছত ভুগি আছে নিশ্চয় তেওঁলোকৰ এই ভিডিঅ'টো চাই অকণমান হ'লেও সহায় হ'ব আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীও এই সমস্যাৰ পৰা সঘনে ভাল পাওক এই সমস্যাৰ পৰা মুক্তি পাওক তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব কাৰ কাৰ এই প্ৰব্লেমটো হৈ আছে বাই বাই লাভ ইউ অল গাইজ এতিয়া মই দৌৰিব যাবলৈ ৰেডি হৈ গ'লোঁ ব'লক এতিয়া বাৰু মই ৰাস্তাতে দৌৰিম এইটো ৰাস্তাতে মই ঘাম নোলোৱালৈকে দৌৰিয়ে থাকিম আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ লাভ ইউ অল ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই মই যে কৈছিলোঁ ন'জ ৱাছ কৰাৰ কথাটো তাৰ কাৰণে আপোনালোকে আধা কাপ কুহুমীয়া পানী ল'ব লাগিব আৰু তাত অকণমান নিমখ ল'ব লাগিব যাতে মুখত নিমখ এটা লাগি থাকে তাৰ কাৰণে যিহেতু নাকটোত এই পানীখিনি সোমাই দিব লাগিব আৰু মুখেৰে উলিয়াই আনিব লাগিব তাৰ কাৰণে আমি ড্ৰপাৰৰ সহায় ল'ম ড্ৰপাৰেৰে নাকত এই পানীখিনি সোমাই দিম আৰু মুখেৰে উলিয়াই আনিম এনেকুৱা ৰাতিপুৱা আৰু গধূলি দুবাৰ কৰিব আপোনাৰ চাইনাছ বহু পৰিমাণে কমি থাকিব